বৰ্তমান যিটো দেখি আছো যে এই বছৰটো যিটো মংগলৰ প্ৰভাৱিত বছৰ বুলি আচলতে কোৱা গৈছে, গতিকে মংগলৰ প্ৰভাৱত হোৱাৰ লগে লগে সেই ক্ষেত্ৰতো দেখা যায় যে মংগলৰ যিখিনি লগ্নত থকা ব্যক্তি আছে, যিখিনি সেই ব্যক্তিখিনি বা যাৰ মংগলৰ দশা চলি আছে, এই ব্যক্তিখিনিও যথেষ্টখিনি ভয়ভীতি বা তেওঁলোকে বিভিন্ন ধৰণৰ প্ৰশ্ন আমালৈ তেনেকুৱা ধৰণৰ পঠিয়াই আছে, কি হ'ব পাৰে, খুব বেয়া হ'ব নেকি, এনেকুৱা ধৰণৰ প্ৰশ্ন আমাক সুধি আছে। গতিকে মংগলৰ প্ৰভাৱ থাকিলে বুলিয়ে যে মংগলৰ দশা চলি থকা যিসকল ব্যক্তি আছে সেই ব্যক্তিসকলৰ খুব বেছি বেয়া হৈ যাব নেকি বা ভাল হৈ যাব নেকি বা অন্যান্য বিভিন্ন ধৰণৰ অসুবিধাত পৰিব নেকি, এই বিষয়ে অকণমান যদি আপুনি বহলাই ক'ব লাগে। 2025 চনটো এইটো যিটো ইয়েৰ আছে না, এইটো যীশুখ্ৰীষ্টৰ মৃত্যুৰ পিছৰ এটা হিচাপ। আমাৰ বিলাক শকাব্দ আছে, মানে হিজৰি এনেকা আছে, তেনেকে থাকে। এটা কথা মন কৰক যে 2025 বৰ্ষটো অসমৰ কাৰণে নহয়, ভাৰতবৰ্ষৰ কাৰণে আৰু পৃথিৱীত বহু দেশ আছে, ওপৰৰ দেশ আছে, কি সকলোৰে 2025 বৰ্ষটো একে যাব নেকি? সেয়া নহয়। আৰু 2025 এইটো যিটো যোগ কৰা যায়, এইটো হৈছে নাম্বাৰটো টোটেল 9 আহে, ঠিক আছে, 9 যিটো মংগলৰ। কিন্তু এটা কথা মনত দৰকাৰী কথা ৰাখিবলগীয়া যে আমি আগত আমাৰ যিখিনি নিউমাৰলজিত আমি পঢ়াইছিলো বা পঢ়িছিল যে 2025 চনৰ এইটোৰ মূল যিটো অংক সেইটো আহে 9 আৰু অসম আৰু ভাৰতবৰ্ষৰ যিটো আমাৰ নাম্বাৰ আমি পাইছিলো 36ৰ ভিতৰত, গতিকে এইটো যিটো নাম্বাৰ আছে 369, that means ইয়াৰ পৰা বুজা যাব। আৰু ইণ্টাৰেষ্টিং কথা, আপোনাৰ যোৱা বছৰ যিটো আমাৰ 2024 আছিলে সেইটো 8 আছিলে, আৰু ফলস্বৰূপে ভাৰতবৰ্ষৰ অসমত নানা ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিবিলাক হৈছিলে। কিন্তু এই বছৰটো যিহেতু নাম্বাৰ 9 মংগলৰ আছে, প্ৰভাৱাধীন আৰু অথৰিটি আছে, গতিকে অসম আৰু ভাৰতবৰ্ষৰ কাৰণে ঠিক আছে। ইয়াত অথৰিটি বোলা বস্তুটো যিটো কৰ্তৃত্ব, শাসন, দমন এনেকুৱা বিলাক চলিব, কিন্তু সেইটো এক প্ৰকাৰে ভালহে হ'ব। কাৰণ মংগলৰ দুটা মানে প্ৰকৃতি পোৱা যায়, এটা হৈছে অথৰিটি, কৰ্তৃত্ব, আৰু এটা হৈছে হত্যা আৰু হিংসা। আৰু সি কৰিলে যিটো আছে সেইটো কেৱল মানে অথৰিটি আৰু কৰ্তৃত্ব হ'ব ইয়াতে, আৰু যিসকল কাণ্ট্ৰিৰ কাৰণে মানে এই 9 নাম্বাৰৰ এগেইনষ্টত যিবিলাক আছে, মানি লৈছো 248 বা 157 আছে, সেইবিলাক দেশৰ কাৰণে বেয়া যাব। গতিকে ভাৰতবৰ্ষ আৰু অসমৰ কাৰণে তেনেকুৱা মই ভাবো যে বেয়া নহয়। আৰু এইটো অসম আৰু ভাৰতবৰ্ষত কিছুমান সংস্কাৰমূলক কৰ্ম হ'ব, যিটো বা দমনমূলক কৰ্তৃত্বৰে কিছুমান কাম হ'ব, যিটোৰ দ্বাৰা অনাগত সময়ত এই বছৰটোত অসম বা ভাৰতবৰ্ষৰ মানুহে ভাল ফল পাব। ধন্যবাদ। আৰু এটা কথা আচলতে মংগলে যিহেতু ৰঙা আৰু এইটো ব্লাড বুলি মংগল ব্লাড যিটো, গতিকে তেনেকুৱা ধৰণৰ এংগলৰ পৰা চাবলৈ গ'লে কিবা অন্য কথা আহে নেকি? তেনেকুৱা কথা নাই। যিটো মংগলৰ নাম্বাৰ হয়, মংগলৰ দুটা প্ৰকৃতিও আছে না, এটা হৈছে মানে এটা মানে পজিটিভ মাৰ্কস আৰু এটা আছে নিগেটিভ মাৰ্কস, হয় না? গতিকে ভাৰতবৰ্ষ অসমৰ কাৰণে এইটো পজিটিভ মাৰ্কস। আৰু মংগল, ইয়াৰ অৰ্থ হৈছে কি মংগলৰ যে সি যি কৰিব, সি অথৰিটি মানে কৰ্তৃত্ব, সি শক্তি আৰু বাহুবলেৰে কৰিব। গতিকে সেই ক্ষেত্ৰতো বেয়া হ'ব নোৱাৰে। আৰু যদি সাধাৰণ এটা এক্সাম্পল লোৱা হয়, তেতিয়াহ'লে মংগলৰ কাৰণে কি হয়, মানে কামাণ্ডাৰ সৃষ্টি হয় আৰু উগ্ৰপন্থীৰ সৃষ্টি হয়। কিন্তু কামাণ্ডাৰ যিটো আৰ্মি, সেইটো হৈছে দেশৰ উন্নতিৰ কাৰণত সিহঁতি শক্তি আৰু বল প্ৰয়োগ কৰে, আৰু যিবিলাক উগ্ৰপন্থী বা যিবিলাক বাওঁপন্থী আছে সেইবিলাকে কি কৰে, শক্তি আৰু মানে তাৰ বলত তেওঁলোকে ধ্বংস কৰে। গতিকে অসমৰ কাৰণে, ভাৰতবৰ্ষৰ কাৰণে জাষ্ট লাইক মানে কামাণ্ডাৰ আৰু আৰ্মিৰ নিচিনা শক্তিৰে কিছু পৰিৱৰ্তন আৰু সংস্কাৰ কৰাব। ধন্যবাদ ছাৰ।